নমস্কাৰ অসম সাধাৰণ জ্ঞান চেনেললৈ আপোনালোকক স্বাগতম। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অসম নামটো কেতিয়াৰ পৰা প্ৰচলন হয়? উত্তৰ ত্ৰয়োদশ শতিকামানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত। অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল? উত্তৰ খ্ৰীষ্টীয় নৱম-দশম শতিকামানত। অসমৰ পুৰণি নাম কি? উত্তৰ কামৰূপ অৰ্থাৎ প্ৰাগজ্যোতিষপুৰ। প্ৰথম কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল? উত্তৰ মাধৱ কন্দলীয়ে। মূল মহাভাৰতখন অসমীয়া পদ্যত ভাঙনি কৰোঁতাজনৰ নাম কি? উত্তৰ ৰাম সৰস্বতী। অসমীয়া গদ্য সাহিত্যৰ জনক কোন? উত্তৰ ভট্টদেৱ। প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি? উত্তৰ পদ্মাৱতী দেৱফুকননী। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰ ধৰ্মপুস্তক। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱা প্ৰথম নাটখনৰ নাম কি আৰু ইয়াৰ নাট্যকাৰ কোন আছিল? উত্তৰ ধৰালৈ যিদিনা নামিব সৰগ, নাট্যকাৰ সত্যপ্ৰসাদ বৰুৱা। ইংৰাজী ভাষাৰ আটাইতকৈ বৃহৎ অভিধানখন কি? উত্তৰ অক্সফৰ্ড ইংলিছ ডিক্সনেৰী। অসমত প্ৰথম ইংৰাজী-অসমীয়া অভিধান কোনে প্ৰণয়ন কৰে? বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্যই। বন্দুকী ছন্দেৰে প্ৰখ্যাত গীত ৰচয়িতা কোন? উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰ কৃষ্ণকান্ত সন্দিকৈ 1948 পৰা 1957লৈকে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ সুৰকাৰ কোন আছিল? উত্তৰ কমলাপ্ৰসাদ আগৰৱালা। অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল? উত্তৰ আনন্দৰাম বৰুৱা। অসমৰ প্ৰথম মহিলা IAS কোন? উত্তৰ পাৰুল দাস 1974 চনত। অসমৰ প্ৰথম মহিলা ACS কোন? উত্তৰ সুচিব্ৰতা ৰায়চৌধুৰী। কাণখোৱা পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ শ্ৰীধৰ কন্দলীয়ে। শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু কোন আছিল? উত্তৰ সান্দীপনী। প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? উত্তৰ বিষ্ণুৰাম মেধি 1957 চন। নগাঁও জিলাৰ বৰদোৱা সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰিৰ পতাৰ চিহ্ন থকা এচটা শিল আছে। শিলচটা কি নামেৰে নামকৰণ কৰা হৈছিল? উত্তৰ পাতশিলা। স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ ভাৰতৰত্ন গোপীনাথ বৰদলৈ। অসমৰ প্ৰথম মহিলা চিকিৎসকৰ সন্মান লাভ কোনে কৰিছিল? উত্তৰ ডাক্তৰ ৰজনীপ্ৰভা শইকীয়াই। লণ্ডন বিশ্ববিদ্যালয়ত ডি.লিট সন্মান লাভ কৰা ব্যক্তিজন কোন? উত্তৰ সূৰ্য কুমাৰ ভূঞা। কোন চনত কৰ পৰা প্ৰথম প্ৰকাশ হৈছিল জোনাকী আলোচনীখন আৰু প্ৰথম সম্পাদকজন কোন আছিল? 1889 চনত প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। বিষ্ণু ৰাভাৰ প্ৰথমা পত্নীৰ নাম কি আছিল? উত্তৰ প্ৰিয়লতা দত্ত। মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য। কবিতাৰ কবি কোন? উত্তৰ হীৰেন ভট্টাচাৰ্য। বিনবৰাগী কবিতা পুথিৰ ৰচক কোন? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। অভিযাত্ৰী কোন অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস? উত্তৰ চন্দ্ৰপ্ৰভা শইকীয়ানী। প্ৰসিদ্ধ চিন্তাবিদ ডাক্তৰ হীৰেন গোহাঁইয়ে কোনখন গ্ৰন্থৰ বাবে সন্মানীয় সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ অসমীয়া জাতীয় জীৱনৰ মহাপুৰুষৰ পৰম্পৰা গ্ৰন্থৰ বাবে। 2006 চনৰ অসম উপত্যকা বঁটা লাভ কৰা ব্যক্তিজন কোন? উত্তৰ নলিনীধৰ ভট্টাচাৰ্য। 2006 চনৰ চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন? উত্তৰ ৰতন থিয়াম। চিৰচেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল? উত্তৰ মিত্ৰদেৱ মহন্তই। আধুনিক যুগৰ প্ৰথম উপন্যাসখনৰ নাম কি? উত্তৰ ভানুমতী পদ্মনাথ গোহাঁই বৰুৱা। অসমীয়া সমাজৰ সকলো কামতে অপৰিহাৰ্য তামোল শব্দটো কোন জাতি জনগোষ্ঠীৰ অৱদান? উত্তৰ অষ্ট্ৰিক জাতিৰ। বিষ্ণু ৰাভাৰ কোন চনৰ কোন তাৰিখে কিমান সময়ত মৃত্যু হৈছিল?
1969 চনৰ 20 জুন তাৰিখে ৰাতি 2:25 বজাত। 2002 চনৰ কমল কুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন? উত্তৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। অসমৰ প্ৰথম সংবাদপত্ৰখনৰ নাম কি আৰু কোনে সম্পাদনা কৰিছিল? অৰুণোদয়। সম্পাদক ডক্টৰ নাথান ব্ৰাউন। 1846 চনত। সাহিত্য একাডেমী বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰ বনফুল। লেখক যতীন্দ্ৰনাথ দুৱৰা। 1952 চনত। কোন অসমীয়া সাহিত্যিকৰ ছদ্মনাম শিলভদ্ৰ? উত্তৰ ৰেৱতী মোহন দত্ত চৌধুৰীৰ। বিহগী কবি ৰঘুনাথ চৌধুৰীয়ে লিখা কবিতা পুথি দুখনৰ নাম কি? উত্তৰ দহি কটৰা আৰু কেতেকী। ডাক্তৰ নিৰ্মল প্ৰভা বৰদলৈ কি ছদ্মনামেৰে পৰিচিত? উত্তৰ নীলা বাইদেউ। পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ ঘাই উপায় এইষাৰ উক্তি কাৰ? উত্তৰ সত্যনাৰায়ণ বৰাৰ। মহাপুৰুষ শংকৰদেৱৰ গুপ্ত নাম কি আছিল? উত্তৰ গংগাধৰ কায়স্থ। প্ৰথম অসমীয়া কল্পবিজ্ঞান ভিত্তিক উপন্যাসখনৰ নাম কি? উত্তৰ অপদাৰ্থ। নৱকান্ত বৰুৱা ৰচিত। অসমীয়া ভাষাৰ প্ৰথম চনেট ৰচোতাগৰাকী কোন? উত্তৰ হেমচন্দ্ৰ গোস্বামী। আইন-ই আকবৰী কাৰ ৰচনা? উত্তৰ অবুজ ফজলৰ। মৌলানা আবুল কালাম আজাদৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি? উত্তৰ ইণ্ডিয়া উইন্স ফ্ৰীডম। মেঘদূত কি? মহাকবি কালিদাসৰ ৰচিত সংস্কৃত ভাষাৰ এখন নাটক। আচাৰ্যসকলৰ আটাইতকৈ প্ৰাচীন সাহিত্য কি? উত্তৰ বেদ। সংস্কৃত ভাষাত সৰ্বপ্ৰথম কোনে শ্লোক ৰচনা কৰিছিল? উত্তৰ মহাকবি বাল্মীকিয়ে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। এনেধৰণৰ ভিডিঅ' আগলৈ চাবৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল বটনটো অন কৰি ল'ব।